সকলোৱে লগে ভাগে মনে মনে ধৰিব লাগে আৰু জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজৰাট মাৰায়া দ্ৰাবিড় উৎকল বংগ ইন্দু হিমাচল যমুনা গংগা উচ্চল জলধি তৰংগ তব শুভ নামে জাগে তব শুভ আৰচি সমাগে গাহে তব জয় গাথা জনগণ মঙ্গলদায়ক জয় হে ভাৰত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে মুলুকন আজি স্বাধীনতা দিৱসৰ উপলক্ষে ভাষণ দিবলৈ কৈছিলে যে ছাৰে পাৰিবিনে নোৱাৰো তই হয় তই মোক কি বুলি ভাবিছ ভাষণ চাবি না আজি কেনেকুৱা ফালি দিম মই এনেকুৱাই ভাষণ দিম ছাৰে তবত মানিব লাগিব কৈছে নহয় সঁচাকে কৈছ নে এনে ডাইলগে ফুটুৱাইছ মোৰ আগত মই মিছা কোৱা বুলি ভাবিছ আৰু অকণমান সময় ধৈৰ্য ধৰ পতাকা উত্তোলন কৰাৰ পিছত যেতিয়া ছাৰে মোক ভাষণ দিবলৈ ক'ব তাৰপিছত চাবি সঁচা কৈছে নে মিছা কৈছে মজা মই হ'লে নোৱাৰো মানে মই মুখস্থ কৰোঁতে মাথাটো কিবা গৰম লাগি গ'ল তয়ে দিবি দেই যেতিয়া ছাৰে ক'ব যে ভাষণ দিবলৈ তই তাপুককে মাত মাতিবি হা ওকে তই টেনচন নলবি বল এতিয়া সোনকালে আহিবলৈ কৈছিলে ভালেমান দেৰি হ'ল মোৰ আজি শুই উঠোতে 7টা বাজিলেও ভেটেলা দেৰি হৈছে বুলি ভাবি আছিলো দেৰি নাই হোৱাচোন আমি দুটাই প্ৰথম আমি দুটাই প্ৰথম নহয় আজিতো ছাৰে কিতাপ পত্ৰ বেগ চেগ একো আনিবলৈ কোৱা নাছিলে নহয় তইও আনিছ ময়ো আনিছো পাহৰিয়ে থাকিলো একো নহয় পাহৰি থাকিলো কাৰণে আনিছো কিবা দেখত নোহোৱা কাম এটা কৰা নাই নহয় বল বেগ চেগ থৈ পানি আমি বাহিৰলৈকে যাম বল তেতিয়াহ'লে এনেকে ছাৰতে থৈ দিলে হ'ব একো নহয় ন একো নহয় বল এতিয়া বাহিৰলৈ যাম ভেটেলা কথা এটা মন কৰিছ নাই এতিয়ালৈকে স্কুলত পুৰি খাবলৈও কোনো এটা অহাই নাই যে নে আজি 15 আগষ্ট বুলি পাহৰিলে সেইটো কাৰণেতো আমাৰ দেশৰ উন্নতি নাই যিকোনো কামত লেট আজি স্বাধীনতা দিৱসৰ দিনা সেই পতাকাখন উত্তোলন কৰা দিনটোতো লেট তেতিয়াহ'লে চিন্তা কৰচোন দেশ আগুৱাব নে পিছুৱাব বাঘৰ আগতেল খোৱাকেইটা আজি ইমান সোনকালে আহিলি যে আজিচোন পতাকা উত্তোলন কৰা উপলক্ষে আপুনিয়ে সোনকালে আহিবলৈ কৈছিলে এতিয়া আপুনি এনেকে কৈছে যে আজি 15 আগষ্ট বুলি আপুনি পাহৰিলে নেকি আকৌ তহঁতে কি মোক ইমান দায়িত্বহীন মাষ্টৰ বুলি ভাবিছ নেকি তহঁতি দুটা আনকালে সদায় লেটচোন আজি ইমান ফাষ্ট যে সেইটো কাৰণে হাই থা মাটিত পৰা নিচিনা লাগিছে আকৌ সেইটো কথা নহয় ছাৰ আমি হৈছো দেশৰ ভৱিষ্যত আমি দেশৰ ভৱিষ্যতকেইটাই যদি এই স্বাধীনতা দিৱসৰ দিনা পতাকাখন উত্তোলন কৰিবলৈ আহোঁতে লেট কৰোঁ দেশ আগুৱাব জানো কওকচোন সেইটো কাৰণে আগতীয়াকৈ আহিছো আকৌ হয় বৰ সুন্দৰ কথা এটা ক'লি কিন্তু দেই আৰু বাকীবোৰ কি হ'ল বাকীবোৰ পাহৰিলে নেকি আজি 15 আগষ্ট বুলি খবৰ এটা ল'বলৈ ফোন নম্বৰবিলাক নাই যে ছাৰ কথাত একেবাৰে বুঢ়া গুড মৰ্নিং ছাৰ মোৰ লেটহে হ'ল নেকি আজি মৰ্নিং এনে কোনদিনাখন চবতকৈ আগতীয়াকৈ আহ সদায়চোন পিছতীয়াকৈ আহ নাই হোৱা দে গুড মৰ্নিং ছাৰ মৰ্নিং তেতিয়াহ'লে সকলোটি আহিলি যেতিয়া আৰু পতাকাখন উত্তোলন কৰিব লাগে নে কি ক'লো আহত হয় ছাৰ শুভ কামত পলম কি হয় সকলো ৰেডি হলি নে দে সকলো তেতিয়াহ'লে ৰেডি হলিয়ে যেতিয়া আৰু এতিয়া ৰাষ্ট্ৰীয় সংগীতটো ধৰ আৰু ওকে ছাৰ কিন্তু এটা কথা আমি ইয়াত এতিয়া 6টা মানুহ আছো 6টা মানুহৰ ভিতৰত যিকোনো এটাইহে ডাঙৰকে গাব বাকী 5টাই মনৰ ভিতৰতে একদম চকু মুদি মনে মনে গাব এতিয়া কচোন ডাঙৰকে কোনে গাবি বাৰু ছাৰ তেতিয়াহ'লে ডাঙৰকে মই গাম এইকেইটা ভালকে নাজানে ৰাষ্ট্ৰীয় সংগীতে গাই দিম ছাৰ লেবেল ফালিছে ছাৰ আমি যেনিবা নাজানোহে আৰু হ'ব এই ৰাষ্ট্ৰীয় সংগীতটো গাবৰ টাইমত তহঁতে এতিয়া ৰন কৰি থাকিব নালাগে হ'ব দে ভেবেলাই গাম বুলি কৈছে নহয় ভেবেলাই গাব ছাৰ ভেবেলাই গোৱাটো গাব বাৰু কিন্তু এটা প্ৰব্লেম আছে মোৰ ইয়াত ৰাম তোৰ আকৌ কিহৰ প্ৰব্লেম ওলালে এনেকে চকু মুদি কিবা যদি মই শুনি থাকো মানে কোনোবাই কিবা কিবি গোৱা যদি শুনি থাকো মই এনেকে থিয় টোপনি গুচি যাওঁ সেইটো কাৰণে মই চকু নুমুদো নেকি ছাৰ হ'ব তেতিয়াহ'লে কোনেও চকু মুদিব নালাগে খালি মনৰ ভিতৰতে গাবি আৰু ভেবেলাই তেতিয়া ডাঙৰকে গা থেংক ইউ ছাৰ তেতিয়াহ'লে সকলোটি সাইলেন্ট তেতিয়াহ'লে সকলোৱে লগে ভাগে মনে মনে ধৰিব লাগে আৰু জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজৰাট মাৰায়া দ্ৰাবিড় উৎকল বংগ ইন্দু হিমাচল যমুনা গংগা উচ্চল জলধি তৰংগ তব শুভ নামে জাগে তব শুভ আৰচি সমাগে গাহে তব জয় গাথা জনগণ মঙ্গলদায়ক জয় হে ভাৰত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় হে বাহ ভেবেলাই সঁচাকে ফালি দিছ কিন্তু দেই ৰাষ্ট্ৰীয় সংগীত ফালি দিছ মানিব লাগিব কিন্তু তোক মজা লাগিলে কিন্তু দেই ৰাষ্ট্ৰীয় সংগীতটো গাই তই কেতিয়া গালি তোকচোন মই গোৱা নুশুনিলে ভেবেলাইহে গাইছিল তোৰ আকৌ কেনেকে মজা লাগিল অলগদ্ধটো এইটো মনে মনে গাবলৈ কৈছিলে যে ছাৰে তই নেগালি মানে মনে গোৱাটো মজা লাগি কৈছ গাইছো ময়ো গাইছো মোৰো মজা লাগিল আকৌ এতিয়া 15 আগষ্ট মানে ভাৰতৰ স্বাধীনতা হৈছিল 1947 চনৰ 15 আগষ্টৰ দিনাখন তহঁতেতো সকলোৱে কথাটো নজনা নহয় সুন্দৰ কথা এইবিলাক কথা জানিব লাগে এইবিলাক কথা যদি তহঁতৰ নিচিনা কণ মানে দেশৰ ভৱিষ্যতবিলাকে নাজানো তেতিয়াহ'লে কোনে জানিব এতিয়া মূল কথাটো হ'ল স্বাধীনতা দিৱসৰ বিষয়ে স্বাধীনতা আন্দোলনৰ বিষয়ে 1947 চনৰ আন্দোলনৰ বিষয়ে কোনে কি জানো চমুকৈ কচোন বাৰু
মানে 1947 চনৰ 15 আগষ্টত যেতিয়া ভাৰত স্বাধীন হৈছিল তাৰ বিষয়লৈ দুখাৰমান চমুকৈ ক'ব লাগে নহয় জানো ছাৰ? হয় তাৰ বিষয়ে ক'বলৈ কৈছো। ছাৰ এই মানে 15 আগষ্টৰ দিনাখন দুখাৰমান চমু বক্তব্য ৰাখিম বুলি মনতে কল্পনা কৰি ৰাখিছিলো। গতিকে তাৰ বিষয়লৈ দুখাৰমান ময়ে কওঁ নেকি? হয় নেকি? দে আৰু তেতিয়াহ'লে কল্পনা কৰি ৰাখিছই যেতিয়া কল্পনা ব্যাখ্যা কৰ। থেংক ইউ ছাৰ। নমস্কাৰ। আজি এই 78তম স্বাধীনতা দিৱসৰ উপলক্ষে মুকলি আকাশত উৰি থকা তিৰংগা পতাকাৰ তলত সমবেত হোৱা সন্মানীয় প্ৰধান শিক্ষক মহোদয়ৰ লগতে উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ দিনটোত এই শুভক্ষণত দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই মোৰ প্ৰধান শিক্ষকলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ এই 78তম স্বাধীনতা দিৱসৰ উপলক্ষে দুআষাৰ ক'বলৈ যাওঁতে যদি কিবা ভুল ত্ৰুটি ৰৈ যায় সকলোৱে মোক ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আজি ভাৰতবৰ্ষৰ কাৰণে আজিৰ দিনটো বিশেষ গৌৰৱময় দিনৰ লগতে এক উদযাপনৰ দিন। কিয়নো আজিৰ দিনটো আমাৰ সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ দিন। কাৰণ 1947 চনৰ 15 আগষ্টৰ আজিৰ দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা ভাৰত স্বাধীনতা লাভ কৰিছিলোঁ। আজি 15 আগষ্ট 2024 চনৰ 78 সংখ্যক স্বাধীনতা বৰ্ষ আৰু আমি সকলোৱে বিদ্যালয়ত সমবেত হৈ এই উদযাপনত অংশগ্ৰহণ কৰিছোঁ। সকলোৱে এই দিৱস আনন্দ মনেৰে উদযাপন কৰাৰ বিশেষ কাৰণ হ'ল আমাৰ দেশ আৰু মাতৃভূমিৰ প্ৰতি থকা মৰম আৰু স্নেহ। আমি এই গুৰুত্বপূৰ্ণ দিনত স্মৰণ কৰিব লাগিব সেইসকল মহান স্বাধীনতা সংগ্ৰামী যিয়ে আমাৰ এই ভাৰত মাতৃক স্বাধীন কৰি আমাক এই ভাৰতবৰ্ষত জীয়াই থকাৰ কাৰণে সুযোগ প্ৰদান কৰিছে। আমি এদিনতে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। এই স্বাধীনতা পোৱাৰ আঁৰত আছে এটা দীঘলীয়া সংগ্ৰামী কাহিনী। আশা কৰোঁ যিটো কাহিনী মই নকলেও আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে ভালদৰে জানে। য'ত বহু স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন ত্যাগ কৰি আমাৰ কাৰণে আমাৰ এই ভাৰত মাতৃভূমিক স্বাধীনতা লাভ কৰাই থৈ গৈছিল। আৰু সেয়েহে আমি সেই মহান ব্যক্তিসকলক সদায় মনত ৰখা উচিত যিয়ে নিজৰ লগতে নিজৰ সকলো পৰিয়ালবৰ্গৰ মৰম স্নেহকে আদি কৰি সকলো ত্যাগ কৰি আমাৰ কাৰণে ব্ৰিটিছৰ হাতত জীৱন দান দি এই ভাৰতবৰ্ষক স্বাধীনতা লাভ কৰাই থৈ গৈছিল। ইমানকে কৈ মোৰ স্বাধীনতা দিৱসৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। সুন্দৰ মুনুকনে সুন্দৰ কথা কিছুমান দাঙি ধৰিলে। তহঁত সকলোৱে বুজিলি নে ভাৰত স্বাধীনতা আন্দোলনৰ মাজত কিমান কি লুকাই আছে? বুজিলো ছাৰ। মুনুকনে চমুকৈ ক'লে যদিও সেই কথাখিনিৰ ভিতৰ ভাগলৈ সোমাই গ'লে এতিয়াও তেজৰ বৰ কেঁচা গোন্ধ কিছুমান ওলাই আহে কিন্তু। হয় ঠিকেই কৈছ কিন্তু তই। বহু মহান ব্যক্তিয়ে নিজৰ জীৱন ত্যাগ কৰি এই ভাৰতবৰ্ষখন স্বাধীন কৰাত সহায় সহযোগিতা আগবঢ়াইছিল। আজিৰ দিনটো কিন্তু গোটেই বছৰ দিনৰ কাৰণে মনত থাকিবলগীয়া দিন দেই, নহয় জানো ছাৰ? হয় কিয়নো নহয় বাৰু। আজিৰ দিনটো অকল বছৰটোৰ কাৰণে নহয়, জীয়াই থকা গোটেই জীৱনটোৰ কাৰণে প্ৰতিজন ভাৰতৰ নাগৰিকৰ মনত থকা দিন কিন্তু। তেতিয়াহ'লে এতিয়া ৰুমে যাব লাগে আৰু নে কি কৰ ল'ৰাহঁত? ছাৰ আকৌচোন আজি কিতাপ পত্ৰ আনিব নালাগে বুলি আপুনিয়ে কৈছিল। আকৌ এতিয়া ৰুমলৈ গৈ কি কৰিম? চিধা ঘৰা ঘৰিয়ে যাব লাগে নহ'লে? এইটো নলগা জেঙত লগাটো ঘৰা ঘৰি যায়। যা তই যা, আমি নাযাওঁ হ'লে দেই, আমি ৰুমলৈহে যাম। হেৰৌ মূৰ্খ, কালি যে ভূত এসোপা তিয়াইছিলি, সেই সোপা কিহে চলাব এতিয়া? তই যদি ৰুমলৈ নাযাওঁ যা আমি কিটা খামগে, তই যা তেতিয়া। আমি হ'লে খাইহে যাম কিন্তু দেই। ইমান কষ্ট কৰি গুটিহঁতৰ ঘৰৰ পৰা এবাল্টিং পানী আনি বুট তিয়াই থৈ গৈছো, নোখোৱাকে যাম নে আজি? তই যা। হয়তো মই পাহৰি গৈছিলো কাৰণেহে তেনেকে কৈছো কিবা। ক'ত নোখোৱাকে যাম? খাই বৈ যাম আকৌ, নহ'লে সেইখিনি কাইলৈ গোন্ধাই থাকিব। বল ইয়াতে এতিয়া লেট খাই থাকিব নালাগে, ৰুমলৈ যাম বল। মুনুকন, কালি যে বুট আনিছিলে পলিথিনকেইটা, বাল্টিঙত বুটখিনি ঢালি পলিথিনকেইটা চাইড কৰি থবলৈ কৈছিলে যে থলি নাই? থৈছো পলিথিনকেইটা মই ভালকে চাইড কৰি থৈছো। এটা কথা নুবুজিলো কিন্তু, কেলে থবলৈ কৈছিলি বাৰু তই? বেঙা তুই এইটো আজি কেলে কেঁচা বুট নিদিব? পলিথিনকেইটা পকেটত ভৰাই ল'ম প্ৰথমতে, তাৰপিছত কেঁচা বুট দিব যে আৰু লাগে কৈ পলিথিনত ভৰ্তি কৰি ঘৰলৈ লৈ যাম। আবেলি চুবাই থাকিবলৈ হ'ব। বৰ টেলেণ্টেড মাথা কিন্তু দেই তোৰ এইটো, সেইটো কাৰণে তোক ভাল লাগে আকৌ। বাপৰে বাপ, ৰাতিপুৱাই কি টিকা ফটা ৰ'দ ওলাইছে একদম মানে কলিজা ওলাই যাওঁ হৈছে। এনেকুৱা গৰম মাৰিব লাগেনে বাৰু? এনেকুৱা গৰম মাৰি থাকিবলৈ হ'লে মই যি দেখিছো কাহানিবা মোৰ জিঅ'টোকে ওলাই লৰ মাৰে বুলিহে ভয়। ইমান সোনকালে স্কুলৰ পৰা আহি ঘৰ ওলালিহি যে, কি হ'ল? স্কুল নাপালিগে নেকি? তোমাৰ এই হাতীহেন গাডাল লৈ ইফালৰ পৰা ইফালে ঘৰৰ ৰুমতে ঘূৰি ফুৰা বাহিৰে আৰু কি জানা? আজি কেলে 15 আগষ্ট নহয়? 15 আগষ্টৰ দিনা কি স্কুল বহে নেকি? পতাকা উত্তোলন কৰিলে জনগণ মন অধিকাৰে ভাষণ দিবলৈ ক'লে ভাষণ দুটামান দিলো, বাছ স্কুল ছুটি। কেঁচা বুট এগালো লৈ আহিছো, খোৱা যদি খাব পাৰিবা। কি ভাষণ দিলি? তই কি ভাষণ দিলি? তই ভাষণ দিব জানিলি জানো? নেজানিম নে? নাম কি মোৰ? মুনুকন। থালি থৈ আহিছো, মই কৈছো নহয় এনেকুৱাই ভাষণ দিছো চবে তল মাথা ওপৰ কৰিবলৈ পাহৰি গৈছে। লাষ্টত চাৰে বোলে বা মুনুকন থালিলি কিন্তু দেই আজি বোলে। জানো তই কৈছ মই শুনিছো, কথাটো হ'লে বিশ্বাস হোৱা নাই। ভেবেলাইটো আবাস মানিছে বোলে মুনুকন তই এনেকুৱা ভাষণ দিব জানা নেকি? মই বোলে আকৌ কেলে নাজানিম? যিখন ভাৰততে জন্মগ্ৰহণ কৰিছো, যিখন ভাৰততে হাৱা পানী বায়ু খাই বৈ জীয়াই আছো, সেইখন ভাৰতৰ বিষয়ে স্বাধীনতা দিৱসৰ উপলক্ষে দুআষাৰ যদি ক'ব নোৱাৰো, মানুহে জীয়াই থকাতকে নথকাই ভাল আৰু। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনে নোকোৱা।
সমনিয়া কোন পাৰ হৈ গলি ৰ বেগ দিয়া লগা ক'ত ইমান চাউটকে পাৰ হৈ গৈছ বেগ দিয়া লগা কি হলো কি হৈ গৈছে বাখন লগাই আছা মই হে কোৱা ঐ অকমান দেৰি আগত এফালি মাৰি পিটা খাই স্কুললৈ বুলি ওলাই গৈছিলি হে আহিবিগে যে স্কুল নাপালিগে নে কিনো ঐ এইবিলাকে হেনো ভাৰত নাগৰিক এতিয়া ক'লেও লাজ পাব ঐ আজি কি আছিলে বাবা কি আছিলে বুলি সুধি দেখুৱাবলৈ আহিছ যতে যিয়ে থাককে বা নাথাককে তাত মোৰ মতলব নাই নহয় মই ঘৰৰ বাহিৰৰ খবৰ নাৰাখো ভিতৰৰ খবৰহে ৰাখো ভিতৰৰ কথা সুধ পাপাক কৈ দিম পিছে তই স্কুলৰ পৰা কেলে পলাই আহিলি সেইটো ক কেলে আজি 15 আগষ্ট নহয় 1947 চনৰ 15 আগষ্টৰ আজি দিনটোতে আমাৰ ভাৰতবৰ্ষই ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল বুলি তুমি নাজানা নেকি বাৰু পাপা এই বয়সতকৈ অলপ কথাটো বেছি হ'ল নেকি ঐ শাকত আকৌ নিমখ জোখত হ'লে খাবলৈ ভাল বেছি হ'লে খাবলৈ বেয়া যা ভৰি হাত ধুই ভাতকেইটা খাই লগে যা ও নেজানি ও নজনা কথাটো মনত পেলাই দিছে আকৌ ও মইহে বোলে জোখতকৈ বেছি কৰিলোগে কি যে হ'ব হেই তেৰিকা ও সৰু ল'ৰাটো আগত বেয়াকে লাজ পাই গৈছো দেই ও আজি যে 15 আগষ্ট সঁচাকৈ বৰ বেলেগকে পাহৰি থাকিলো আকৌ মই আৰু এটা কথা ও মনত থাকিব নকবা ও আজি বোলে বন্ধনত দিব লাগে ও আজি বোলে ছেটিংছত দিব লাগে ও আজি বোলে গাহৰি লোন দিব লাগে ও আজি বোলে ভিঅ' মিটিঙত দিব লাগে ও আজি বোলে আত্মসহায়ক গোটত দিব লাগে ও যিমানখনহে দিব লাগে ও গোটৰ টেনচন চিন্তা কৰোঁতে ও বাকীবোৰ কথা পাহৰিয়ে থকা হৈছো আৰু 15 আগষ্টতনো কি দিয়ে ক'ত মনত থাকিব সেইটো হেল্ল' গাইজ ও আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিল বাৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে ৰাইজসকল ভিডিঅ'টোত লাইক এটা কৰি আপোনালোকৰ আপোনজনলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কিন্তু আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব তেতিয়াহে আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যন হিচাপে যাব তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই